হাই হাই প্ৰথমতে আপোনালোকক মোৰ নতুন মিনি ব্লগত স্বাগতম। আজি হ'ল 1 তাৰিখ, চ' আপোনালোকক হেপী নিউ ইয়েৰ। ৰাতিপুৱাই আহিলোঁ মই মন্দিৰৰ পৰা আহিয়ে মা আৰু মই গৈ আছোঁ এতিয়া ঘৰত। আমি সন্ধিয়া গ'লোঁ গ্ৰন্থমেলাত। এবাৰ চানমাৰী গ্ৰন্থমেলাটো চানমাৰীত নহয়, ইয়াতে খানাপাৰাত হৈছে। চাওকচোন টিকেট ল'বলৈ ইমান মানুহ। মই প্ৰথমতে ভাবিছিলোঁ ফ্ৰীকৈ গোল্লাহে দি আছে নেকি। এয়া চাওক, বুক ষ্টলৰ এটাত ভিতৰত সোমাই চালোঁ, কিতাপেই কিতাপ। মই বাৰু কিতাপ বহুত ভাল পাওঁ দেই। আপোনালোকে ভাল পায়নে নাপায় কওকচোন। স্কুলৰ কিতাপ নহয় আকৌ, বাহিৰা কিতাপহে ভাল পাওঁ। এয়া চাওক, মই এইটো বহুত বিচাৰি আছিলোঁ, মাংকা। বুক ফেয়াৰ আহিছোঁ বুলি এটা কিতাপেই কিনি ল'লোঁ। চাওকচোন এই কেনেকৈ বনাইছে, স্ক্ৰু আৰু বিভিন্ন মেটেলেৰে। চাওক, ৱালখনত পেইণ্টিঙে পেইণ্টিং। ইয়াতে 500ৰ পৰা 2000ৰ পৰা 5000লৈকে পেইণ্টিং আছে। মইচোন আঁকি এনেকৈ পেইণ্টিং বিক্ৰী কৰিব পাৰিলোঁ হয়, ইয়াতে মালামাল হৈ গ'লোঁ হয়। এয়া হ'ল ফাউণ্টেইন, চাৰিওফালে খানাৰ বস্তু। মোৰ আকৌ কেঁচুৱা হৈ তাতে আকৌ উঠিব বৰ মন যায়। গ্ৰন্থমেলাখন 7 জানুৱাৰীলৈকে আছে। আপোনালোকে যদি তাৰ আগতে ভিডিঅ' চাই আছে, আহিব পাৰে ইয়াতে। 10 টকাৰ এণ্ট্ৰি ফিজটো আনিব নাপাহৰিব। যিয়ে হওক, আহি কিন্তু মস্তি লাগিল দে ভাই। গ্ৰন্থমেলাৰ পৰা আহি ই ৰিক্সাতে বহি ল'লোঁ। এতিয়া অকণমান খানা খাই লওঁ, পেট পূজা আকৌ ভাই, খানা মেইন। গ্ৰন্থমেলাৰ পৰা এই কিতাপটো কিনিলোঁ, ভগৱত গীতা। পঢ়িব বৰ মন গৈ আছিল, সেইবাবে কিনিয়ে ল'লোঁ। ভাত চাত খাই এতিয়া ৰ'ব বাই ক'ব পাহৰি গ'লোঁ। বাই বাই। মই কিন্তু আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক এটা কৰি যাব দেই।